প্ৰসংগ ধুবুৰী জিলা পৰিষদৰ সভাপতি নিৰ্বাচনৰ ক্ৰছ ভোটিং ধুবুৰী জিলাত কংগ্ৰেছৰ 10জনকৈ জিলা পৰিষদ জয়ী হোৱাৰ পাছতো নিৰ্দলীয়ৰ হাতত মুখ থেকেচা খাইছিল কংগ্ৰেছৰ দলটোৱে কংগ্ৰেছ দলৰ 4জনকৈ জিলা পৰিষদৰ সদস্য ক্ৰছ ভোটিংৰ অভিযোগ এই সন্দৰ্ভত তদন্ত কমিটি গঠন আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ সাপৰৰ মহামায়া হোটেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ এখন বৈঠক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি ৰামপ্ৰসাদ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকত উপস্থিত থাকে ধুবুৰী জিলা কংগ্ৰেছৰ লগতে সাপৰ হালকুচা ব্লক কংগ্ৰেছৰ নেতৃত্ব জানিব পৰা মতে ধুবুৰী জিলা পৰিষদৰ সভাপতি নিৰ্বাচনত ক্ৰছ ভোটিং সন্দৰ্ভত তদন্ত কৰাৰ উপৰিও কংগ্ৰেছ দলক সবল কৰিবলৈ ঠাই ঠাই অনুষ্ঠিত হৈছে দলীয় বৈঠক আৰপি শৰ্মাৰ দাবী আজি চিনাক্ত হ'ব ক্ৰছ ভোটিং কৰা সদস্য আনহাতে বিটিআৰ নিৰ্বাচনক লৈ মন্তব্য আগবঢ়াই কংগ্ৰেছ দলৰ উপসভাপতিগৰাকীয়ে বিটিআৰ নিৰ্বাচনত পূৰ্বে শূন্য আছিল এবাৰ শূন্যৰ পৰা ওপৰত উঠিব ইয়াৰ কাৰণ গৌৰৱ গগৈ বুলিও উল্লেখ কৰে বৈঠক মানে আমি আমাৰ এপিচিচি পৰা এআইচিচি পৰা দিল্লী পৰা আৰু গৌৰৱ ডাঙৰীয়া আৰু জিতেন সিং ডাঙৰীয়া বিচাৰিছিল যে প্ৰত্যেক জিলাৰ এটা এছেছমেণ্ট কৰিব লাগে পাৰ্টি ৱৰ্কাৰবিলাক কি ভাবিছে পাৰ্টি লোকেল লিডাৰবিলাক কি ভাবিছে যেনে ব্লকত হওক বা পঞ্চায়তত হওক বা জিলাত হওক এইবিলাক এটা অধ্যয়ন কৰাৰ কাৰণে এটা মোটামুটি এটা ৰিপৰ্ট দিবলৈ কৈছে তাৰ কাৰণে আহিছোঁ অন্য একো নাই জাষ্ট পাৰ্টিক কংগ্ৰেছক আৰু খবল কৰাৰ কাৰণে আমি যেহেতু 10 লাখ ভোটত MP জিকিছিলোঁ যাতে আমি 12টা সিট আছে ধুবুৰী পাৰ্লিমেণ্টৰ আণ্ডাৰত আৰু মানকাছাৰ এটা আছে তো 13টা সিটে যাতে আমি ভালকৈ যুঁজি আৰু পচন্দৰ কেণ্ডিডেট দি যাতে APC AICC জিকিব পাৰে আৰু সবকে মিলাই ইউনাইট কৰি যাতে এক লগ হৈ যুঁজ দিয়ে আৰু দল ভাল হয় তাৰ কাৰণে আমাক পঠোৱা হৈছে স্যার আপনি কলে যে MP ভোটত 10 লাখ ভোটত আপনাদের জিতিছে জিলা পরিষদত 10জন জিতিছিল কিন্তু জিলা পরিষদৰ সভাপতি হ'ব নাই কোনো লোকাল ইলেকশন নাই এটা কথা কি লোকাল ইলেকশন মিউনিসিপাল হোক বা পঞ্চায়ত হোক বা MLA আৰু MP মাজত পাৰ্থক্য থাকে লোকাল ইলেকশন বিলাক কি হয় মানে সৰু সৰু কথা ধৰক আপোনালোকৰ মোৰ কন্টেষ্ট হৈছে আপুনি এটা বাউণ্ডাৰী লৈ তাতো কাজে লাগি হতে আপুনি 10টা ভোট কাটি দিলে মই হাৰি গ'লো লোকাল ইলেকশন লগত MP MLA নিমিলে বহুত ডিফাৰেন্স আছে এনেকৈ নহয় আপোনাৰ MP উৰি যায় দিল্লীলৈ হাৱা জাহাজত আৰু MLA যায় গাড়ীত ৰাস্তাৰে আৰু লোকাল ইলেকশ্যনবিলাক যায় মাটি খান্দি ট্ৰেক্টৰ লৈ গতিকে লট অফ ডিফাৰেন্স এইটো একদম কোনো কম্পেৰিজন নাই দক্ষিণ শালমাৰাত আপোনালোকৰ এইটো আমি মিলাম নাই আমি মিলাম চিন্তা নকৰিব মিলাম চব পুৰণা আমাৰ অলিবগৰ মিয়াও আমাৰ মানুহ আছিলে কিবা কাৰণে হয়তো কিবা মানুহ লৈ গৈছে আকৌ হয়তো আমি কিবা একশ্যন ল'ব না নাই আপোনালোকৰ একশ্যনটো আমি সাজেশ্যন দিম কি কৰিব লাগে সাজেশ্যন হিচাপে APCC AICC কি ডিসাইড কৰে তো ডিসাইড কৰিব কংগ্ৰেছৰ 4জন কেণ্ডিডেটে ক্ৰছ ভোটিং কৰিছে নিৰ্দলীয় UDF কৰিছে কি ক'ব আপুনি এইটো তাৰ ওপৰত ইনকুৱাৰী কৰি পঠাইছে আমাক এইটো আমি ইনকুৱাৰী এটা কি কয় প্ৰথম হিচাপে লৈ লৈছোঁ আমি গতিকে চিনাক্ত আজি হ'ব আজি আইডেণ্টিফাই কৰিম মোটামুটি 2-4জন আৰু যোনে গৈছে তেনেকৈ এণ্টিফিকেশ্যন ল হ'ব কিয় জিলা পৰিষদত এণ্টিফিকেশ্যন ল লাগে আৰু যদি পাৰ্টি 50% লৈ যায় তেতিয়া বেলেগ কথা আদাৰৱাইজতো 10জনৰ ভিতৰত 4জন গ'লেতো 50% নহয় এইটো আমি চাম লিগেলিও চাম আৰু আপোনাৰ গ্ৰাউণ্ড লেভেলৰ চাম আমি সাংসদ থকা সত্ত্বেও আপোনালোকে জিলা পৰিষদ দখল কৰিব এইটো কম এটা লাজৰ বিষয় নে কি ক'ব নাই লাজতো হয় পাব্লিকেতো ভাবিব লাজৰ বিষয় বুলি কিন্তু তাৰে এইটো আমি তদন্ত কৰি পঠাইছে বিটিআৰ ইলেকশ্যনত আমি মোটামুটি আগতে 0 আছিলে 0 আছিলে এবাৰ 0 পৰা ওপৰত উঠিম আৰু ফলাফল ভালেই হ'ব আমি ভাল সিটে জিকিম আৰু য'ত হাৰিম তাত আমি সেকেন্ড পজিশ্যন লৈ হাৰিম বুলি আশা কৰিছোঁ কিয় তাৰ পৰিস্থিতি বহুতেই ভাল এতিয়া গৌৰৱ ডাঙৰীয়া অহাৰ পিছত অকল বিটিআৰ নহয় অসমৰ পৰিস্থিতি ভাল কিন্তু য'ত অলপ খেলি মেলি আছে ধৰক মনোমালিন্য আছে সেইটো আমাক অলপ ইনকুৱাৰী কৰি ৰিপৰ্ট দিব দিছে ইমানে ব্যুৰো ৰিপৰ্ট NJ মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট
কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।